বান ছুটি কৰি দে ওজাগৰি ৰাতিবোৰ। কথা নীলমজ্যোতি দাস, আবৃত্তি সুজাতা দাস। বানো ছুটি কৰি দে উজাগৰি ৰাতিবোৰ। শুনিছোঁ তই হেনো আকৌ আহিছ। বানো বিজয়ৰ নিচান লৈ তই যেতিয়াই সোমাই আহ, মোৰ দৰে হেজাৰজনৰ বুকুখন কঁপি উঠে ক'ৰবাত। তোৰ গছকনিয়ে যেতিয়াই হেন্দুলনি তোলে চোতালখনত, ভঁৰালৰ এচুকত ৰৈ ৰৈ চকুলোটোকে পিতায়ে নীৰৱে। হেঁপাহৰ লখিমীক যেতিয়াই তই উটুৱাই নিয়, কিদৰে চাই থাকে ক মোৰ পিতায়ে। তইতো নাজান পিতাইৰ সংগ্ৰামৰ সাধু কথা। ইটো পাৰত ৰৈ ৰৈ সপোনবোৰে চকুলোটোকে, সিটো পাৰত ৰৈ ৰৈ সৰু মাইৰ যৌৱন উখহে। অথচ তই নিমাতে কুৰুকি কুৰুকি খাই যাও আমাৰ সপোনৰ আধলি। মথাউৰিত ৰৈ ৰৈ সিহঁতে যেতিয়াই বিপ্লৱ কৰে এমুঠি অন্নৰ নামত, তেতিয়াই চিটিকি পৰে ডক্তৰ, ইঞ্জিনিয়াৰ হ'ম বুলি অতদিনে চিঞৰি থকা সিহঁতৰ বানে পখালি নিয়া সত্তাবোৰ। বানো তইতো দেখা নাই জুইৰ আখলত আইৰ নিমাত চকুলো। তইতো দেখা নাই পিতাইৰ উৱলি যোৱা মোনাখনত বিন্দু বিন্দু ঘামৰ নিচান। যোৱাটো বানতেই হেৰাই থাকিল বলদ হাল। পিতায়ে হয়তো বুজিছিল, মথাউৰিত ৰৈ ৰৈ অপেক্ষা কৰিলেই জানো উভতি আহিব সিহঁতহাল। বানো তোৰ পানীতেই জাহ গ'ল আই আৰু পিতাইৰ মুঠি মুঠি ডাঙৰি জীপাল হৈ উঠা সেউজীয়া ঘৰখন। তইতো নাজান তোৰ আস্ফালনত কত মাকৰ বুকু ওচন হ'ল। তইতো নুবুজ তোৰ চিৎকাৰত কত মহিলাৰ সুৰুজ ডাৱৰৰ কোচত ম্লান হ'ল। সজীৱ হৈ উঠাৰ জোখাৰে জীপাল হৈ উঠিব খোজে আমাৰ দৰে হেজাৰ গয়াই। সপোন ৰচিব খোজে চম্পা, তগৰৰ দৰে হেজাৰ সৰু মাই। বানো তই ৰৈ ৰৈ সিটো পাৰত বিজয় উৎসৱ পাত, আৰু ইটো পাৰত ধুৱাই নিয়া আমিবোৰক ঠন ধৰি উঠিব পৰাকৈ ছুটি কৰি দে মথাউৰিৰ উজাগৰি ৰাতিবোৰ।